বানপানীটো আহি পালেহি গহপুৰ অৰুণাচলৰ পাহাৰত পাৰ ভাঙিলে। ভঙাৰ ফলত গহপুৰ টাউন গোটেই ডুব গৈছেহি। চব এইটো আমাৰ বানপানী গহপুৰ টাউনৰ এনেকৈ বানপানী হৈছে। গতিকে প্ৰতি বছৰে আমাৰ গহপুৰ ৰাইজসকল বানপানীত ভুক্তভোগী হৈ থাকে। গতিকে ইয়াৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। আগন্তুক দিনত চৰকাৰে যাতে এইটোৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰ টাউনৰ গোটেইখিনি মাজমজিয়াত পানী এনেধৰণে হৈ থাকে। গতিকে অকণমান চাব, মই ৰাইজক কৈছে গোটেই বানপানী হৈ আছে। এয়া চাওক, পানীৰ মাজত দোকানত ব্যৱসায় প্ৰতিষ্ঠান আছেহি। এয়া চাওক।